আজি এটা মই নতুন ৰেচিপি বনাবলৈ আহিছোঁ। 1 কাপ ইয়াত মই লৈছোঁ চুজি, বাটিটোত মই বাকি দিছোঁ 1 কাপ চুজি। ইয়াৰ লগত লাগিব 3 চামুচ চেনি, 1 চামুচ, 2 চামুচ, 3 চামুচ চেনি ল'লোঁ। ইয়াৰ লগত লাগিব মোক এটা ডিম ভাঙি পেলাই মই ইয়াতে দি দিছোঁ। এইখিনি মই এতিয়া ধুনীয়া কৰি কাপটোতে ভৰাই থৈ দিওঁ। এইখিনি মই ধুনীয়াকৈ সানি ল'ম। এনেকৈ মই কিছু সময় ফেটি ল'ম। এয়া দেখিছে, এনেকৈ গোটেইখিনি মই ফেটি লৈছোঁ। ফেটি লৈ এতিয়া মই এইখিনি 10 মিনিট সময় থৈ দিম। গৰম কৰি ইয়াতে কেৰাহীটো পাতি ল'লোঁ। কেৰাহীটো গৰম হৈছে। মই ইয়াতে 1 কাপ তেল দি দিলোঁ। তেলখিনি এতিয়া মই অকণমান গৰম হ'বলৈ দিম। তেলখিনি গৰম হ'বৰ কাৰণে মই গেছটো অকণমান বঢ়াই দিলোঁ। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে চামুচেৰে তেলখিনি গৰম হৈছে। মই কেৰাহীটোত এখন এখন কৰি মই এনেকৈ দি দিছোঁ। সৰু সৰুকৈ দি দিওঁ। এয়া মই দি দিলোঁ। সোনকালে লৰাই দিব লাগিব, নহ'লে ডিম আছে, দেই যাব পাৰে। যিমান পাৰোঁ গেছটো কমাই ল'ব লাগিব। এই আপোনালোকে দেখিছে কি ধুনীয়া ৰং হৈছে। এই সৰু পোৱালীসকলে খাবৰ কাৰণেও ভাল পাব। মচমচীয়া হৈছে। মই তুলি দিছোঁ। দেখিছে 1 মিনিটতে হৈ গৈছে। এই দেখিছে কিমান ধুনীয়া হৈছে। এই চাওকচোন ৰংটো। এতিয়া যিহেতুকে আমাৰ লকডাউন হৈ আছে, আমি ঘৰতে খাবৰ কাৰণে আমি বনাইছোঁ ডিম আৰু চুজি দি পেলাই মালপোৱা। ইমান ধুনীয়া ৰং হৈছে, বাদামী ৰং হৈছে। যদি আপোনালোকে পাৰে এনেকৈ বনাই চাবচোন। আৰু হয়তো কিছুমানে জানিব, তথাপিও যিসকলে বনোৱা নাই এনেকুৱাকৈ বনাই পেলাই চাব, কিমান ভাল লাগিব। এতিয়া বন্ধত এনেকৈ সৰু পোৱালীবিলাকক দিব বনাই পেলাই। আপোনালোকে নিজেও খাই চাব কেনেকুৱা পায়। আৰু যদি ভাল পায় এইখিনি, তেতিয়াহ'লে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকক ধন্যবাদ।